নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। মই পংকজ শৰ্মাই আমাৰ স্বস্তিক নাৰায়ণা চেনেললৈ স্বাগতম জনাইছোঁ। আজি 18 ভাদ বুধবাৰ 4 ছেপ্টেম্বৰ। সূৰ্যোদয় ঘণ্টা 5:06:20। সূৰ্যাস্ত ঘণ্টা 5:32:52। তিথি শুক্লা প্ৰতিপদ। দিনৰ ঘণ্টা 9:47:18। তাৰ পাছতে শুক্লা দ্বিতীয় তিথি। নক্ষত্ৰ উত্তৰ ফাল্গুনী। যোগ সাধ্য কৰণ বপ। শিশু জন্মত সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ বায়ু যোগ। নৰগণ গৰুড়ৰ অস্থি। অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী ৰবিৰ দশা। দিনৰ ঘণ্টা 9:55 যোৱাত। কন্যা ৰাশি শূদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ বায়ু যোগ। আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ। মতান্তৰে 15 দিনীয়া বেশ্যা যোগ। মৰণত দুখ 2 পাত। দিনৰ ঘণ্টা 9:47:18 যোৱাত 3 পাত। শুভ কৰ্ম দিনৰ ঘণ্টা 9:47:18 যোৱাত হাতভক্ষণ জাতকৰ্ম নামাকৰণ নিষ্কামন মুখ্যান্ন প্ৰসন্ন নতুন কাপোৰ লোৱা কিনা বেচা বেহা বেপাৰ গ্ৰহ পূজা শান্তি স্তয়ন হাল যাত্ৰা গুটি সিঁচা গছ ৰোৱা ধান কটা শিল্প কৰ্মাৰম্ভ দোকান নাট্যৰম্ভ ঔষধকৰণ আৰু সেৱন। নিষিদ্ধ কোমোৰা দিনৰ ঘণ্টা 9:47:18 যোৱাত তিতা ভেকুৰী যাত্ৰা নাই নক্ষত্ৰ দোষ। প্ৰিয় বন্ধু বান্ধৱীসকল, স্বস্তিক নাৰায়ণা চেনেলটি আপোনালোকে অতি মৰমেৰে আদৰি লওক আৰু চেনেলটিক আপোনালোকে ছাবস্ক্ৰাইব কৰক। কাষতে থকা বেল আইকনটো ক্লিক কৰি ৰাখক। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আমি আজিৰ ৰাশিফললৈ। আজিৰ ৰাশিফল: মেঘ ৰাশি ভোগ বিপৰ্যয়। বৃষ ৰাশি সামাজিক মৰ্যাদা লাভ। মিথুন ৰাশি বুদ্ধি ভ্ৰম। কৰ্কট ৰাশি যশস্যা বৃদ্ধি। সিংহ ৰাশি হতাশা। কন্যা ৰাশি নতুন প্ৰচেষ্টা। তুলা ৰাশি সংগীত কলানুৰাগী। বৃশ্চিক ৰাশি ঘৰুৱা অশান্তি। ধনু ৰাশি প্ৰেমত কৃতকাৰ্য। মকৰ ৰাশি ধৰ্মহানিৰ ভয়। কুম্ভ ৰাশি মানসিক কষ্ট আৰু মীন ৰাশি পিতৃৰোগ। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আমি দৈনিক দি অহা সমাধানটিলৈ। আজিৰ সমাধানটি হৈছে: ৰাতিপুৱা শুই বিচনাৰ পৰা উঠাৰ আগতেই নিজৰ হাতখন চাব আৰু সূৰ্যকে প্ৰমুখ্য কৰি সকলো গ্ৰহগতিক প্ৰণাম কৰি সুপ্ৰভাত জনাই বসুমতীক সেৱা কৰি মাটিত ভৰি থ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।